আপোনালোকে হয় আজি বৰপেটা সত্ৰ মূল দুৱাৰটো দৌল উৎসৱ উপলক্ষে চাব আহিছোঁ বৰপেটা সত্ৰত। এই দৌল উৎসৱ উপলক্ষে মানুহ জনসমাগম মানুহ বিভিন্ন জিলাৰ পৰা আহিছে চাবলৈ। দৌল বৰপেটা সত্ৰ ডাঙৰকৈ হয়, আপোনালোকে জানে। এইটো হ'ল ইমান ডাঙৰ বহলকৈ সত্ৰটো আৰু তাৰ এইটো বাসস্থান মাধৱদেৱৰ বাসস্থান, এইটো ডাঙৰকৈ বনাইছে। দৌল উৎসৱৰ উপলক্ষে সত্ৰৰ সকলোৱে আশীৰ্বাদ ল'বলৈ আহিছে। এইটো বিষ্ণুৰ 10টা অৱতাৰ, এইবোৰ বিভিন্ন ঠাইৰ পৰা আহিছে এইবোৰ কীৰ্তন নামঘৰ। আৰু এইটো দেখা পাইছে মাধৱদেৱে বাসস্থান হয়, এইটো ডাঙৰকৈ বনাইছে ক'লে দেখা পাইছে। এইটো হ'ল কৃষ্ণ দৌল উৎসৱটো, এইটো দেখা পাইছে। এই কৃষ্ণ বৰদৌল দিনাখন এনেকুৱাকৈ ঘূৰা হয়। এই মানুহ বিভিন্ন ধৰণৰ আশীৰ্বাদ ল'ব আহিছে সত্ৰত। এইটো ভিতৰত কৃষ্ণ দৌল, ইয়াতে সত্ৰটো গোটেই ঘূৰা এইটো দৌলটো ঘূৰাই হেনে গোটেই সত্ৰত তাৰপিছত ইয়াতে। আৰু এইটো হ'ল শ্ৰী মনুদাসৰ পুৰা এটা কৰ্তি এইটো। তাৰপিছত এইটো হ'ল শ্ৰী মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়নগাৰত ইয়াতে লিখা পঢ়া কৰিছিল। এইটো ব্ৰহ্মা বিষ্ণুৱে যিটো গাইছে লক্ষ্মী। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব